हेलो गाइस एवरीवन सो मैं बर्तमान इतना उपस्थित आसो अपेक्षा हस्पिटालत एन हस्पिटाल आसे डिब्रुगढ़ सो इतना रिपोर्टर कारण मैक्सिमाम इतना 5 आवर्स मान हल रिपोर्टर कारण अपेक्षा कर रिपोर्ट दिम बुलिके कैसे 1 आवर्स 2 आवर्स एनेके 5 घंटा वेट कर इतना कि रिपोर्टर को सम्बन्धीय को तथ्य नाए दिया इतना कैसे खाली और अलग हाफ आवर्स 1 आवर्स वेट कर पाबही किन्तु कोनो धৰণৰ रिपोर्ट निदिए आमी आमातके पिছত अहा जिসকল व्यक्ति আছে সিহঁতে গোটেই ৰিপৰ্ট লৈ ঘৰৰ অভিমুখী যাত্ৰা কৰিলে আমি আহিছোঁ লখিমপুৰৰ পৰা তথাপিও হেতে মানে একো ৰেসপন্সিবিলিটি দিয়া নাই মানে আমাক একো ৰেসপন্সে দিয়া নাই হেতে এনেকে হলে কেনেকে হ'ব আমিও ইয়াৰ পৰা আকৌ উভতি লখিমপুৰ যাব লাগিব কাৰণ দূৰণিবতীয়া ৰাস্তা হয় ৰাতিপুৱা আমি 5টা বজাৰ পৰা ঘৰৰ পৰা ওলাইছোঁ ইয়াতে আহি পাইছোঁ 8টা বজাত আহি কিনে আমি অলপ সময় ওয়েট কৰিছোঁ 9টা বজাত আহি কিনে ডক্টৰ পাইছে ডক্টৰ পাই লৈ ডক্টৰে আমাক যিখিনি যাৱতীয় বস্তু আছিলে সকলো দিলে মানে টিকেট কাউণ্টাৰত টিকেট বুক কৰিলোঁ গোটেই অল পেমেণ্ট ক্লিয়াৰ কৰিছোঁ তথাপিও আমাক একো এটা মানে এনেকুৱা ভাল এটা হেৰি কৰা নাই হেতে মানে 5 ঘণ্টা লগাই দিছে ৰিপৰ্ট এখন তৈয়াৰ কৰিবলৈ কাৰণে বুজিছোঁ অলপ সময় লাগে মানুহৰ 4-5টা টেষ্ট কৰিবলৈ দিছে ব্লাড টেষ্ট কৰিবলৈ দিছে তাৰপিছত এইবোৰ যিকিনো টেষ্ট কৰিবলৈ দিছে এইখিনিৰ কাৰণে 5 ঘণ্টা টাইম নালাগে যেহেতু এজন ব্যক্তিৰ কাৰণে ইমানো ভিৰ নাই মই হস্পিটালৰ ভিতৰত বহুত ঘূৰিছোঁ সো অলপ হ'লেও ৰেসপন্স দিব লাগে যেহেতু ইমান ডাঙৰ হস্পিটাল হয় আৰু 5 ঘণ্টা ধৰি ৰখাই থকা এজন ব্যক্তিক এইটো ভাল কথা নহয় হ'বলা মোৰ নিচিনা বহুত ব্যক্তি ৰখি আছে কিন্তু মোৰ কিন্তু বহুত বেয়া লাগিছে কাৰণ আমি আকৌ উভতি যাব লাগিব আকৌ হেতু কোৱা নাই যে হস্পিটালখন বেয়া বুলি হস্পিটালখন বহুতেই ভাল হয় সো বহুত ক্লিন হয় আমাৰ ভাল লাগিছে কিন্তু এনেকে ৰখাই থব নালাগে যিয়ে নহওক ন কিয় এনেকে ৰখাই থলে ভাল নালাগে এখন চাই লওক মোৰ পিছফালে এখন অপেক্ষা হস্পিটাল হয় যিখন ডিব্ৰুগড়ত উপস্থিত আছে সো মই ইয়াতে আছোঁ 5 ঘণ্টাতকৈ বেছি পাৰ হৈ গ'লগৈ কিন্তু এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই সেইকাৰণে আৰু বহি আমনিত লাগিছে গাড়ীত সেইকাৰণে ওলাই আহিছোঁ যেতিয়া মই সুধিবলৈ গৈছোঁ যে মানে ৰিপৰ্ট বনাই তাত 5 ঘণ্টা আগতে আমি চেম্পল কি লাগে টেষ্টিঙৰ কাৰণে ফাৰ্ষ্ট মানে আমি ক'বলৈ গ'লে সবৰ সৰ্বপ্ৰথম আমিয়ে আহিছিলোঁ হস্পিটালত ইয়াৰ আগতে কোনো পেচেণ্ট নাছিলে সো যেতিয়া আহি পাইছোঁ তেতিয়া আমাৰ হেৰি গোটেইটো লৈ লৈছে সো সেই আপেক্ষে আমাক প্ৰথমতে হেৰি কৰিব লাগিছিলে ৰিলিজ দিব লাগিছিলে কিন্তু আমাক এতিয়ালৈকে কোনো ৰিলিজ দিয়াই নাই হেতে কৈছে আৰু অলপ ৰখিবলৈ কাৰণে কিন্তু এনে হস্পিটালৰ মানে ষ্টাফসকল বহুত ভাল হয় আমাক বহুত সহায় কৰিছে সিহঁতক সোধোতে সিহঁতে বহুত ভদ্ৰ আচৰণ কৰিছে কিন্তু বেলেগ হস্পিটালৰ নিচিনা মানে অভদ্ৰ আচৰণ কৰা নাই কিন্তু এটা বেয়া লাগিছে যিটো আমি সকলোতকৈ আগত আহিছোঁ হস্পিটালত তো সেই সাপেক্ষে আমাক আগতে দিব লাগিছিলে সেই ৰিপৰ্টটো যদি সোনকালে দি দিলে হয় তেতিয়া মানে বহুত ভাল লাগিলে হয় যিহেতু আমি বহুত দূৰণিবতীয়াৰ পৰা আহিছোঁ এইখন ভিডিঅ' মই কোনো মানে কাৰোবাৰ বেয়াৰ কাৰণে বনোৱা নাই সকলোকে মানে এটা অভ্যাস হৈ যায় কেতিয়াবা এনেকুৱাৰ কাৰণে বনাইছোঁ যদি আপোনালোকে এনেকুৱা পৰিস্থিতি কেতিয়াবা সন্মুখীন হৈছে তেতিয়াহ'লে কমেণ্টত জনাব আৰু যদি মানে এনেকুৱা সন্মুখীন হ'বলগীয়া নহয় তাৰ কাৰণে আপোনালোকে সঠিক ৰাস্তাৰে এতিয়া সময় হ'বলৈ ধৰিছে টাইম কেইটা হ'ল চাই লওঁ 3টা বাজিবলৈ ধৰিছে কিন্তু এতিয়ালৈকে আমাক কোনো ৰিপৰ্ট দিয়াই নাই আমি ৰাতিপুৱা 8টা বজাত আহিছোঁ আহি কিনে 10টা বজাত মানে ডক্টৰ সোমাইছে 9টা বজাত সোমাইছে 10টা বজাত নহয় 9টা 15 মানত সোমাইছে মই লগতে ফাৰ্ষ্ট পেচেণ্ট আমালোকে আছিলোঁ যিহেতু আমিয়ে দেখুৱাইছোঁ তথাপিও মানে বেয়া লাগি গৈছে আৰু আজি কি ক'ম চিটি স্কেন কৰিবলৈ দিয়ে এতিয়া প্ৰায় এতিয়া 7 ঘণ্টা হ'বলৈ ধৰিছে যিহেতু আমি আমনি পাইছোঁ এতিয়া 5 ঘণ্টা অতিক্ৰম কৰি 7 ঘণ্টা হৈ গৈছে 4টা বাজি 10টা বজাত দিছোঁ আমি পেচেণ্টক চিটি স্কেন কৰিবলৈ আৰু এতিয়া ওলাই দিছে 7 ঘণ্টা হৈ গ'ল 7 ঘণ্টাৰ ভিতৰত আমাক এতিয়ালৈকে ইয়াৰ পৰা যাবলৈ দিয়া নাই কেনেকুৱা কথা বা আমি এতিয়া বাহিৰত যদি চিটি স্কেন কৰিলে বা 2 ঘণ্টা বা 3 ঘণ্টাত আমাক ৰিপৰ্ট দি দিলে হয় এতিয়া আমাক 7 ঘণ্টাত ৰিপৰ্ট দিয়া নাই ভাই বহুত বেয়া লাগিছে দেই এনেকুৱা হ'ব নালাগে মানুহক কেনেকৈ ফটোৱামি কৰিব নালাগে আপোনালোকে যদি ডক্টৰ দেখাব লৈছে প্লিজ মানে অপেক্ষাত দেখুৱাব
সেইটো নকওঁ যে নেদেখুৱাব বুলিকে, কাৰণ যদি ইয়াত যিকোনো মানে টেষ্ট কৰিবলৈ দিয়ে ইউৰিন টেষ্ট বা যিকোনো ধৰণৰ চিটি স্কেনে হওক বা যিয়ে হওক, কিন্তু ইয়াত নকৰাব, বাহিৰৰ পৰা কৰাই আনিব, আপোনালোকৰ সোনকালে হ'ব। যিহেতু আমি ইয়াত কৰিবলৈ দিছিলোঁ সেইকাৰণে বহুত দেৰি হ'বলগীয়া হৈছে। আজি 7 ঘণ্টা হৈ গৈছে, এতিয়ালৈকে ৰিপৰ্ট দিয়া কোনো কথা নাই। সেইকাৰণে মই কওঁ বহুত ভাল হ'ব আপোনালোকে বাহিৰত কৰাব। আৰু যেতিয়া ৰিপৰ্ট খুজিবলৈ গৈছোঁ তেতিয়া ইয়াৰে এজন সদস্যই আমাক কৈছে যে তোমালোকে বহুত হাল্লা কৰিছা বুলি কয়। সেয়ালৈকে তোমালোকে অলপ সতৰ্ক হৈ থাকিবা আৰু সাৱধান থাকিবা, কাৰণ আৰু পইচা দিছোঁ ইয়াতে বুলি কি কওঁ, মই য'তে মই তাতে ক'ব পাৰোঁ ন যে ইয়াৰ আণ্ডাৰতে যে কৰাব লাগিব কোনো কথা নাই নহয়। ডক্টৰৰ ৰিপৰ্ট পালেই হৈছে, যে ইয়াৰে পাওক বা য'ৰে পাওক সেইটো ডাঙৰ কথা নহয় নহয়। তো সেয়া পক্ষে আপোনালোকে সতৰ্ক হ'ব। আৰু এই ভিডিঅ'টো যিসকলে চাব বা চাইছে, তো সেইসকলে শ্বেয়াৰ কৰিবই। এইটো শ্বেয়াৰ কৰা বিষয়ে হয়, কাৰণ আমি ইমান দূৰৰ পৰা আহিলে যদি এনেকুৱা বেমেজালিৰ মাজত ফচিবলগীয়া হয়, তেতিয়া নিশ্চয় আমাৰ বেয়া লাগিব। তো সেই অপেক্ষাত আপোনালোকে যদি ভিডিঅ'ত চাই আছে তেতিয়া নিশ্চয় শ্বেয়াৰ কৰিব। মই কোনো নিজৰ ছাবস্ক্ৰাইবাৰ বঢ়াবলৈ কাৰণে বা কোনো ধৰণৰ তথ্য পাতি বঢ়াবলৈ কাৰণে মই এই ভিডিঅ'টো বনোৱা নাই। এইটো ৰাইজক সতৰ্ক কৰি দিয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে সতৰ্ক হওক, সেইটোৱে মই বিচাৰোঁ। ৰিপৰ্ট বিচাৰোঁতে ইয়াত উল্টা মুখে দম মাৰিছে, আপোনালোকে ইয়াত কোহাল কৰিছে বুলি ভদ্ৰ আচৰণভাৱে মই ৰিপৰ্ট বিচাৰিছোঁ ইয়াত, যিটো হয়তো মই কিছুমান কেমেৰাত উঠাব পাৰিছোঁ। যেতিয়া মই কেমেৰা ভিডিঅ' কৰিবলৈ ধৰিছিলোঁ, ভিতৰতে কেমেৰা ভিডিঅ' কৰিবলৈ দিয়া নাই, ভিতৰত কৈছে কি ইয়াত এইবোৰ এলাও নাই বুলিকে। তো তোমালোকেও অলপ সাৱধান হ'বা, চিকিয়ৰ হ'বা। এইখন মোৰ আগফালে আছখনে হয়, এই অপেক্ষা হস্পিটেল, এইখন ডিব্ৰুগড়ত আছে। চ' আপোনালোকে অলপ সাৱধান থাকিব এইখন হস্পিটেলৰ পৰা। আৰু এইখন হস্পিটেলৰ কিছুমান মানে মানুহ আছে, সেইখিনিৰ পৰা বেছিকৈ সাৱধান হ'ব। আৰু সিহঁতে আপোনাকে দম দিব, ভালেই হওক বেয়া হওক। আজি আমি ইমান দূৰৰ পৰা আহিলৈ ইয়াত ডক্টৰ দেখুৱাই আছোঁ, সিহঁতে অলপ মানে সেইটো মই কওঁ যে সিহঁতে ৰিপৰ্ট বনাবলৈ দেৰি হৈছে, ঠিক আছে ন, 1 ঘণ্টা আধা ঘণ্টা কি সিহঁতে কি পাইছে, এনেকৈ ৰখাব নালাগে নহয়। নাই হোৱা বুলি ক'লে হৈ যায়, নাই হোৱা যে আমি দিব নোৱাৰিম, অলপ সময় লাগিব, এনেই ইমান ঘূৰাব নালাগে দেই। এতিয়া অলপ আগতে ৰিপৰ্টটো পাইছোঁ, এতিয়া সময় হৈছে 5টা মানে 4:49 হৈছে, মানে 5টা বাজিবলৈ হৈছে। তো এতিয়া মাত্ৰ আমি ৰিপৰ্ট পাইছোঁ। আমি চিটি স্কেন কৰাইছিলোঁ 10:30 বজাতে, তো এতিয়া মাত্ৰ ৰিপৰ্ট পাইছোঁ। চ' সেই অপেক্ষা আপোনালোকে যদি সোনকালে কৰিব বিচাৰে, তেতিয়াহ'লে মই নিশ্চয় ক'ম আপোনালোকে চিটি স্কেনখন বাহিৰত কৰাই আনি, মানে এইখন হস্পিটেলত নকৰাই বাহিৰৰ চিটি স্কেনখন কৰাব, বা যিকোনো ধৰণৰ ইউৰিন টেষ্টেই হওক বা ব্লাড টেষ্টেই হওক, যিকোনোৱে হওক বাহিৰত কৰাই আনি কিনে ইয়াত জমা দি কিনে আপোনালোকে সোনকালে ৰিলিজ কৰি ঘৰত যাব পাৰিব। এনেকৈ আপোনালোকে আবদ্ধ হৈ নাথাকিব, আমাৰ নিচিনা বুৰ্বক হৈ নাথাকিব। মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ।